জুবিন দা ঢুকুৱা আজি এমাহ হৈ গ'ল আৰু জুবিন দাই এতিয়ালৈকে কোনো ন্যায় নাপালে। আচৰিত কথা, আমি এনে এখন সমাজত আছোঁ য'ত সত্যৰ সদায় পৰাজয় হয়। আমি আশা ৰাখিছিলোঁ যে সাধাৰণ ৰাইজৰ লগত যি নহওক, কিন্তু জুবিন দাই নিশ্চয় ন্যায় পাব। জুবিন দাই সকলোৰে হৃদয়ত বাস কৰা এজন ভগৱান আছিলে, গতিকে তেওঁ কেতিয়াও পৰাজয় হ'ব নোৱাৰে। কিন্তু আমি হাৰ মানিলোঁ, আমি হাৰি গ'লোঁ। এনে এখন চৰকাৰৰ আগত বৰ লাজ লাগিছে, নিজকে ধিক্কাৰ দিছোঁ যে এনেকুৱা এখন চৰকাৰ, এনেকুৱা এখন সমাজত আমি বাস কৰি আছোঁ। আজি আমাৰ প্ৰাণৰ শিল্পী যোৱা এমাহ উকলি গ'ল, কিন্তু নাই। অসমীয়া জাতিটোৰ ৰক্ষা কৰা মানুহ তেওঁ অকলে আছিলে, আৰু তেওঁ নাই যেতিয়া অসমীয়াৰ একো অস্তিত্ব নাই।